নমস্কাৰ, মই কলৰ মালপোৰা বনাবলৈ লৈছোঁ। মালপোৰাৰ কাৰণে আপোনালোকে ল'ব শুকান মানে গুড়ি পিঠা, তাৰপিছত অলপমান গাখীৰ, আধা কাপমান হ'লেই হ'ব, আৰু এটা কল, তাৰপিছত খিচমিচ অলপ, তাৰপিছত কাজু, তাৰপিছত গুড় অলপ, যিমান সোৱাদ অনুযায়ী লাগিব মানে। তাৰপিছত এতিয়া মই খিচমিচ এইটো কি বুলি কয় ইলাচি গুটিকেইটা মিক্স কৰিলোঁ, আৰু লগত কাজুকেইটা ভাঙি দিবলৈ সৰু সৰুকৈ দিলে ভাল, আৰু টুকুৰা টুকুৰিকৈ, তেতিয়া মানে মিলি যাব বস্তুটো। গোটেইকেইটা মিলাই ল'লোঁ। জটপটকৈ বনাব পাৰে, পটককৈ কোনোবা এজন আলহী আহিলে পটককৈ বনাই দিলে। যেনেকৈ পাউডাৰ চাউলটো এইটো ৰ'দত শুকুৱাই ৰখা হৈছে, তাৰপিছত খিচমিচ অলপ আৰু আপুনি বেছিখিনি, তাৰপিছত তেনেকৈ বাটাৰ দিব পাৰে। আৰু বাৰু এইবোৰ ইমান ঘি আৰু বাটাৰ ইউজ কৰা নাই, অকণমান দি দিলোঁ। তাৰপিছত গাখীৰ দিলোঁ, গাখীৰ দি ধুনীয়াকৈ হাতেৰে মোহাৰি ল'লোঁ। মানে চামুচো মোহাৰিব পাৰে, কিন্তু হাতৰ নিচিনা ধুনীয়াকৈ ফেৰিব হ'ব ন, হাতেৰে মোহাৰিলে ভালকৈ মিক্স হ'ব। অলপ দেৰি 5 মিনিটমান ঢাকি ৰাখিব লাগে, ঢাকি ৰাখিলে হ'ব। তাৰপিছত গেছটো কমাই দিলোঁ। পানী ফুটিছে। গেছটো কমাই দিলোঁ। কিনাৰতে চাহ একাপ পাতি দিছোঁ লগতে খাবৰ কাৰণে। হৈ গ'ল আৰু এইটো। আমাৰ ভাগিনটো আহিছে, ভাগিনৰ পৰা দুইটাই খাওঁ। ঠিক আছে, ভাল হৈছে।